ৱেলকাম টু বাসুদেৱ থান। এইখন হৈছে বাসুদেৱ থানৰ প্ৰথম গেট। অলপ দূৰ গৈয়ে কিছুমান দোকান বজাৰ পোৱা যায়। ইয়াত পূজাৰ বাবে ব্যৱহৃত সকলো সা সামগ্ৰী পোৱা যায়। ইয়াৰ পাছত পোৱা যায় বাসুদেৱ থানৰ দ্বিতীয়খন গেট, য'ত দুটা হাতীৰ প্ৰতিমূৰ্তিয়ে আদৰণি জনাইছে। শেষত আৰু এখন গেট। ইয়াৰ পাছতে আৰম্ভ বাসুদেৱ থান। বাটচৰাত দুটা সিংহৰ প্ৰতিমূৰ্তি। এবাৰ পৰিৱেশটো চাওক। আজিৰ যথেষ্ট ভক্তৰ সমাৱেশ ঘটিছে। আজিৰ প্ৰায় 2 বছৰমানৰ পাছত বাসুদেৱ থানলৈ আহিছোঁ। দুই এটা খুঁটাৰ কাষত কিছুমান মূৰ্তি থকা দেখা পোৱা গৈছে। এইটো হৈছে গৰুড় পক্ষী। এইটো হৈছে মেইন দৌলটো। ওপৰত এটা কলচীও আছে। এইটো কিমান ওখ হ'ব পাৰে বাৰু? কিমানবোৰ ভক্তই লাইন পাতি আছে। বাসুদেৱ থানৰ যিটো বিশ্বাস, সেয়া এই ভক্তসকলৰ সংখ্যা দেখি গম পোৱা যায়।